ফাইনেলি দিনটো আহি পালে আৰু মই ওলাইছোঁ মেপখন লগত লৈ নিজৰ গন্তব্য স্থানলৈ বুলি। প্ৰথমতে মেপখনত নিজৰ ঠাইখিনি নৰ্থ ৱেষ্ট দিশৰ পৰা যাবলৈ চেষ্টা কৰিছোঁ আৰু সেইমতেই গৈ ওলালোগৈ নৰ্থ ৱেষ্ট ছাইডৰ। এইপিনে যিটো আমাৰ ৰাস্তা সোমাই গৈছে মেইন ৰাস্তাৰ পৰা, সেই ৰাস্তাটোলৈ আমি প্ৰথমতে সোমাই গ'লোঁ আৰু এয়া দেখিছে নহয় ৰঙা ঘৰটো, ৰঙা টিনৰ। এই ঘৰটোৱে হৈছে মোৰ লাষ্ট সীমা। প্ৰথমতে মই এই জেগাখিনি ওলাই লৈছোঁ আৰু ইমান ধুনীয়া ক্লিয়াৰ স্পষ্ট মানচিত্ৰখন আপোনালোকে কেনেদৰে দেখি আছে মেপখনত ঠাইবোৰ, সেয়া মই কি এপ ব্যৱহাৰ কৰিছোঁ সেইটো ভিডিঅ'টোৰ শেষৰ পিনে মই এক্সপ্লেইন কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰ পিনে চাব, গম পাব আৰু আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব। গতিকে এতিয়া নৰ্থ ৱেষ্ট ছাইডৰ পৰা এই পুখুৰীটোৱে হৈছে মোৰ সীমা। গতিকে এই পুখুৰীটো কিমান ধুনীয়াকৈ ক্লিয়াৰকৈ উঠিছে দেখিছেনে? তো সেই হিচাপতে মই গৈ আছিলোঁ আৰু তাৰে পিছতে এজন দাদা সেইখন গাঁৱৰে লগ পালোঁ। তেওঁ এজন জনাশুনা ব্যক্তি, তেওঁৰ দ্বাৰা আমি সহায় ল'লোঁ। তেওঁ বহুতখিনি সহায় কৰিলে। কিছুমান ঘৰ কোনে কোনে আছিল, কিছুমান ৰাস্তা ক্লিয়াৰ নাছিল, গতিকে তেওঁ কৈছিলে যে সেইপিনে গ'লে আৰু এটা ঘৰ আছে, গতিকে তেওঁ আমাক দেখুৱাই দিলে। বহুখিনি সহায় হ'ল। আপোনালোকেও এনেকুৱা এজন ব্যক্তিৰ সহায় ল'ব পাৰে বা বিশেষ অসুবিধা হ'লে গাঁও প্ৰধানৰ সহায় ল'ব পাৰে। গতিকে কিছুমান ৰাস্তা এনেকুৱা আছে য'ত মানে আৰু ঘৰ নাই যেন লাগে, কিন্তু আচলতে বহুত কোণৰ পিনে ঘৰ কিছুমান আছে। গতিকে সিপিনে গৈ পেলাই চাব, নাই বুলি ভুল নকৰিব। মেইন ৰাস্তাৰ পৰা একো নথকা যেনেই লাগে, কিন্তু আচলতে নহয়। আৰু এয়া হৈছে মই ব্যৱহাৰ কৰি থকা এপটো, গুগল আৰ্থ এপ। এইটো এপ আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ নিজৰ নিজৰ ঠাইখিনি তাতে ক্লিক কৰি দিব, টাইপ কৰিব, তেতিয়া আপোনালোকৰ ঠাইখিনি ধুনীয়াকৈ ক্লিয়াৰকৈ ওলাই আহিব। দেখিছে নহয় ইমান ধুনীয়াকৈ পকী ৰাস্তা আৰু কেঁচা ৰাস্তাবোৰ দেখুৱাই দিছে। গতিকে আমাৰ মেপখন আঁকিবলৈ বহুত বেছি সহায় হৈ যাব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভৱান হৈছে। আৰু আজিলৈ ইমানেই। কিবা অসুবিধা হ'লে আপোনালোকে জনাব পাৰে কমেণ্ট ছেকশ্যনত।